वेलकम टू माय यूट्यूब चैनल आको এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত সকলোকে মই ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই এতিয়া গৈ আছোঁ লগৰ লগত ফুৰিবলৈ। আপোনালোকক দেখাম বিহুৰ কি দেখা পাৰোঁ, জেগাবোৰ দেখাই গৈ থাকিম। ভাল ভাল জেগা দেখাম কিছুমান আৰু চাওঁ বিহু কিছুমান দেখাব পাৰোঁ যদি মানে এনেকুৱা মুকলি কিবা কিবি পাৰোঁ, যদি দেখা যায় দেখাই থাকিম আপোনালোকক। বাকী বেছিকৈ নাথাকি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই। তো আজি বাইক চাইক একো লৈ নাযাওঁ, আজি ফ্ৰেণ্ডৰ কাৰ এখনত যাম আৰু তো চাওঁ গুৱাহাটীত এইকেইদিন গৈয়ে গম পাইছোঁ বহুত জাম। চাওঁ আজি আৰু কি হয় আৰু ভালকৈ জানো জাম নোপোৱাকৈ ভালকৈ গৈ থাকোঁ আৰু চাই থাকোঁ। আজি দেখাই গৈ আছোঁ আৰু বাকীখিনি ইফালে আছে কুণাল আৰু ইফালে নৱজিত চিনিটো পাই মই চব ভিডিঅ'তে দেখা পায় আৰু আগপিনে ড্ৰাইভাৰ আমাৰ ফ্ৰেণ্ডৰে আছে কণ আৰু মাইকেল। এতিয়া আজাৰৰ পৰা ওলালোঁ গৈ আছোঁ আৰু বাকী দেখা পাইছে আপোনালোকে মন্দিৰৰ পৰিৱেশ কামাখ্যাৰ একদম লাষ্ট ভুৱনেশ্বৰী টেম্পলৰ ওপৰত একদম পাহাৰ এয়া আছে দেখা পাই আছে লগত কিবা কৈ দিয়ে। আপোনালোক ভিডিঅ'টো চাই থাকক, ছাপোৰ্ট কৰক আমাক অলপমান বঢ়িয়াকৈ। এতিয়া ভিউ পইণ্টত আমি বঢ়িয়াকৈ অলপ ফটোশ্বুট কৰিম, তাৰপিছত আপোনালোকে দেখাব। বৰষুণ দিয়া কাৰণে জাগাত অলপ তিতা তিতা হৈ আছে ন। এইটোৱেইটো এই ৰঙামাটি আছে না, পানী চাই না পানী নাই ন, পানী পুৰা শুকাই গৈছে। পানী আছে নে পানী নাই? পানী আছে এইবিলাক গোটেই পানী বগাবিলাক পানী এইবোৰ বালি বালি টাইপ লাগি আছে পানী। তো আপোনালোকে ইয়াতে আহিলে মানে এনেকুৱা ধূপ চুপ কিবা কিবি কিনে যদি মানে ল'ব পাৰে আৰু ইয়াতে বস্তুখিনি দেখা পাইছে এইবোৰ মানে কিবা কিবি আছে তো এতিয়া নৱজিত আৰু মই গৈ আছোঁ মন্দিৰত। বৰষুণ দিয়াৰ কাৰণে বালিটো বেছি হৈছে ন। এইটো হ'ল আপোনালোকৰ মেইন মন্দিৰটো ভিতৰত যোনটো ভুৱনেশ্বৰী আপোনালোকৰ ভিতৰত নেদেখা বাৰু, কেমেৰা নিয়া এলাউড নাই তেনেকুৱা। তো এতিয়া ভিতৰত গৈ পূজা চূজা কৰি আহিলোঁ। দেখিছে এইবোৰ মন্দিৰৰ এৰিয়াটো পূজা কৰিলোঁ এইবোৰ জেগাত। এতিয়া আমি চিটি চেণ্টাৰলৈ গৈ আছোঁ। মানে আপোনালোকক মই আগতে দেখাইছোঁ, কিন্তু মানে আজি অলপ বিহুৰ পৰিৱেশ ন, মানে ভালকৈ ধুনীয়াকৈ সজাই তোলা হৈছে। ভাবিছে আপোনালোককো মই দেখাই দিওঁ। তো চিটি চেণ্টাৰত যাওঁ আৰু এতিয়া খুলি দিব অলপ এজন নাম খোল দে। यही डाला सिटी सेंटर हाँ वही है ना, तुम लोग बोल रहे हो सेंट्रल मॉल। सेंट्रल मॉल से आगे यही देखो नहीं है। अरे बहुत सेंट्रल मॉल को रखना দেখা পাইছে চিটি চেণ্টাৰৰ এৰিয়া মানে বিহুৰ কাৰণে কি ধুনীয়াকৈ মানে চাকিৰে সজাই তোলা হৈছে পুৰা। মানুহ ইয়াতে বিহুৰ পৰিৱেশটো মানে মানুহৰ গাত বিহু বিহু পুৰা লাগি গৈছে আৰু
হ'ব পাৰে এনেকুৱা কিবা মেলা সেই টাইপ আৰু কিছুমান এক্সিবিশ্যন টাইপ হয় নহয় কাপোৰত তেনেকুৱা আপোনাক দেখা পাইছে আৰু এইবোৰ হ'ল আপোনাৰ নেচাৰেল ড্ৰাই ফ্ৰুট যেনেকুৱা আপোনাৰ কি আছে এইবোৰ আলমণ্ড চালমণ্ড কিচমিচ যিবোৰ আছে আৰু বাদাম চাদাম যি এইবোৰ কচমেটিক বস্তু কিছুমান আপোনাৰ মাইনাৰ কাৰণে কিবা এটা এইবোৰ আছে আপোনাৰ দেখা পাইছে বুকছ আৰু এইবোৰ কুৰ্তা চুৰ্তা লেডিছৰ বেছি বস্তু আৰু জেন্টছৰ ইমান নাই এইবোৰ আমাৰ অসমীয়া বিহুৰ কাৰণে গামোচা চামোচা দেখা পাইছে আৰু এইবোৰ আপোনাৰ ফাৰ্নিচাৰৰ বস্তু আপোনাৰ